মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছে। আজি মই তোমালোকৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত তিৱাসকল নামৰ পাঠটিৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে অসমত প্ৰাচীন কালৰে পৰা বিভিন্ন জনজাতীয় গোষ্ঠী বসবাস কৰি আহিছে। তাৰে এটা জনগোষ্ঠীৰ নাম হৈছে তিৱা জনগোষ্ঠী। ভাষিক দিশৰ পৰা তিৱাসকল হৈছে তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ পৰিয়ালৰ বৃহত্তৰ বড়োঠালৰ লোক। তিৱাসকলক সূক্ষ্মভাৱে 3টা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে দাঁতিয়লীয়া, পাহাৰীয়া আৰু থলুৱালী। তিৱাসকলক এই 3 ভাগত বিভক্ত কৰা হৈছে যদিও বৰ্তমান তিৱাসকলক 2টা ভাগতহে ভাগ কৰা হয়। সেই ভাগকেইটা হৈছে পাহাৰীয়া আৰু ভৈয়ামীয়া। বৰ্তমান তিৱাসকল অসমৰ বিভিন্ন ঠাইত কম বেছি পৰিমাণে বসবাস কৰি আছে। সেই ঠাইকেইখন হৈছে নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লখিমপুৰ আৰু মেঘালয়। এতিয়া আহোঁ তিৱাসকলৰ সমাজ ব্যৱস্থালৈ। তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। কেইবাটাও পৰিয়াল লগ লাগি এটা মাহাৰী হয়। আমাৰ যেনেকৈ কেইবাটাও পৰিয়াল লগ লাগি এটা চুক বা চুবুৰী হয়, ঠিক তেনেকৈ তিৱাসকলৰ কেইবাটাও পৰিয়াল লগ লাগি এটা মাহাৰী হয়। কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা হয়। এক বা ততোধিক কুল লগ লাগি এখন খেল হয় আৰু এক বা ততোধিক খেল লগ লাগি এখন গাঁও সৃষ্টি হয়। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত খেলৰ সমকক্ষ পিনুঙৰ মুৰব্বীজনক লৰ বুলি কোৱা হয়। চামাদি বা ডেকাচাং পাহাৰীয়া তিৱাসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। তিৱা জনগোষ্ঠীৰ পুৰুষ মহিলা উভয়ে আকৰ্ষণীয় বিভিন্ন ফুল চানেকিযুক্ত বস্ত্ৰ পৰিধান কৰে। পুৰুষসকলে পৰিধান কৰা বস্ত্ৰসমূহ হৈছে থানা, তাগলা, থেনাচ, ফালি, ফাগা আৰু মহিলাই পৰিধান কৰা বস্ত্ৰসমূহ হৈছে কাচাং, ফাচকাই, নাৰা। তিৱাসকলে পৰিধান কৰা মণি আৰু অলংকাৰ সমূহ হৈছে চাপল, চিংলি-ল, কলপান্থা, খাইদং, ৰুফানে খাইদং আদি। তিৱাসকলৰ মৰম স্নেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি হৈছে জোনবিল মেলা। এই জোনবিল মেলা প্ৰাচীন অৰ্থনীতিৰ জীয়া দলিল। এই মেলাত বৰ্তমানেও বস্তুৰ বিনিময় প্ৰথাহে হয়। তাত টকা পইচা দি কিনা বেচা নহয়। বস্তু ইজনে সিজনৰ লগত বস্তু বিনিময় কৰি আদান প্ৰদান কৰা হয়। তিৱা জনজাতিক আগবঢ়াই নিয়াৰ বাবে অশেষ চেষ্টা কৰা 2জন সমাজসেৱক ব্যক্তি হৈছে বলাইৰাম সেনাপতি আৰু ইন্দ্ৰ সিং দেউৰী। ইন্দ্ৰ সিং দেউৰীয়ে ৰচনা কৰা তিৱা তচিমা নামৰ গীতটো ইতিমধ্যে তিৱা জাতীয় সংগীত হিচাপে তিৱাসকলে গ্ৰহণ কৰিছে।
এই গীতটিৰ ভিডিঅ'টোৰ লিংক মই তলত দি দিছোঁ, তোমালোকে ইউটিউবত চাৰ্চ কৰি চাবা। এই গীতটোৰ ভাষা বা কথাৰ অংশ আমি বুজি নাপাব পাৰোঁ, তোমালোকে বুজি নাপাব পাৰা, কিন্তু এই গীতটোৰ জৰিয়তে তিৱা সংস্কৃতিৰ বিভিন্ন উৎসৱ, বাদ্যযন্ত্ৰ, সংস্কৃতিৰ বিভিন্ন দিশ সম্পৰ্কে কিছু হ'লেও জানিবলৈ সক্ষম হ'বা বুলি মই আশা কৰিলোঁ। মই অতি সহজ সৰলভাৱে তোমালোকে বুজি পোৱাকৈ এই পাঠটো আগবঢ়ালোঁ। ইয়াৰ পিছতো যদি এই পাঠটোৰ কিছু অংশ যদি তোমালোক নুবুজাকৈ আছা, তেন্তে মোক তোমালোকে জনাবা।